ছোৱালীজনী ইয়াত এনেকৈ তাই শুই আছে। সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালকৈ আছে, সুস্থকৈ আছে, পৰিয়ালক সময় দিছে আৰু সুখত আছে। আৰু আজিৰ ভিডিঅ'টো ব'লকচোন আৰম্ভ কৰোঁ তেন্তে। দি দিওঁ দুটোখিনি দি দিওঁ নি? হা কি অ' নেখালে নাই আৰু নহয় তেন্তে নিজে দি খোৱা। একদম ফাৰ্ষ্ট ওচৰলৈ যোৱা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, আমাৰ সকলোৰে ভালেই। বৰ্তমানলৈকে ভাল। মোৰ ভাল বুলি ক'বলৈ ভয়ে লাগে, কাৰণ ছোৱালীজনী সৰু হৈ আছে, তাই পটককৈ কিবা এটা হয়ে। আজি দুদিনমানৰ আগতে তাই জ্বৰ হৈ গৈছে, মানুহজনৰো জ্বৰ হৈছিলে, ভাল হৈছে। মোৰ অকণ বেয়া হৈ আছে আৰু ডিঙিটো অলপ মানে খিচখিচ বুলি কয়, গালেমে খিচখিচ অলপ সেনেকুৱা হৈ আছে আৰু কাহটো অলপ আহিছে। কিন্তু দৰৱ খালোৱে মই, যিহেতু মোৰ কিবা এটা হ'লে আকৌ ছোৱালীজনী মানে তাইক যত্ন ল'বতো নোৱাৰিম, সেইকাৰণে কৈ দিয়া আকৌ আজি কেনেকুৱা হৈছে? ধুনীয়া নে? অলপ দেৰিকে খাম, একদম পিচি মেলি বগা কৰি দিম, তাৰপিছতহে খাম। এই জিনিছক ছোৱালীজনী ইয়াত এনেকৈ তাইক শুই আছে, তাইৰ ওচৰতে আহি পেলাই কৰিছোঁহি। বেছিকৈ মাতবিলাক ডাঙৰকৈও মাতিব নোৱাৰোঁ, মানে মাত মাতিলে তাই উঠিব। সেইকাৰণে সৰুকৈ কৈছোঁ। এটা দুটা সৰু হৈছে, এটা দুটা ডাঙৰ হৈছে, আৰু যিটো ক'বলৈ আহোঁ পাহৰি থাকোঁ। আপোনালোকৰ বাৰু মই ইউটিউবলৈ অহা বেছিদিন নাই হোৱা, মোৰ অভিজ্ঞতাও নাই, সেইকাৰণে হয়তো সেইটো হৈছে। মই ক'বলৈ লওঁ কিবা এটা আৰু মুখৰ পৰা ওলাইগৈ কিবা এটা, আৰু মানে সাজি কাচি যে মোৰ ঘৰৰ মানে ইউটিউবত ওলাওঁ দেই বুলি কাপোৰ সাজ পিন্ধিবলৈ কাৰো সেইটো মানে একদম সম্ভৱেই নহয়, ধৈৰ্য। আবেলি কিছু সময় পোৱাৰ বাবে ভাবিলোঁ আজি এটা বটল পেইণ্টিঙকে কৰা যাওক। আৰু এই বটল পেইণ্টিংটো মই কৰা নাই, মোৰ মানুহজনে কৰিছে। প্ৰথমতে বটলটো য'ত ৰং দিয়া হৈছিলে সেইখিনি ভিডিঅ' কৰিবলৈ থাকি গ'ল। এতিয়া আপোনালোকৰ আগত ছবিটো অঁকাহে দেখুৱাইছোঁ। এইটো এটা সৰু পাতৰ মানে শ্বেপ দিছে, আৰু শ্বেপ দি অঁকা হৈছে। একদম সহজ, ছবি আঁকিব নজনা মানুহবিলাকেও আঁকিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই যাওক, তেতিয়াই আপোনালোকে গম পাব। আবেলি এই সময়কণ মোৰ কাৰণে বৰ বিশেষ সময় হয়। ছোৱালীজনী হোৱাৰ পৰা মই ল'ৰাটোক বৰ বেছিকৈ তাক আজিকালি যি কৰি দিব নোৱাৰোঁ বা লাগি থাকিব নোৱাৰোঁ। সেইকাৰণে যিকণ সময় মই পাওঁ তাৰ লগত সেইকণ সময় মই ভালদৰে পাৰ কৰোঁ, হাঁহোঁ, ধেমালি কৰোঁ, ফূৰ্তি কৰোঁ। আৰু মই যিমান দূৰ কৰিব পাৰোঁ আৰু যিখিনি কৰিব পাৰোঁ কৰোঁ। যিহেতু এই সময়ত তাৰো আৱেগটো খুব থুনুকা, এই খং উঠে, এই ভাল লাগে, আৰু সি যাতে কোনোদিন মনত নাভাবক যে ভণ্টি অহাৰ পৰা মায়ে মোক মৰম কৰা নাই। আৰু সেইকাৰণে মই আবেলি এয়া চাওক এনেকৈ আৰু তেহেঁতকেইটাৰ লগত ভালকৈ সময়টো পাৰ কৰিছোঁ। এয়া ৰাইজ চব
ৰাতি 11টা বজাত টাইম হ'ল টোপনি নাই কৈ দিয়া মোৰ টোপনি নাই দাদাই গ'ল সেইটো ল'ৰাটো শুয়ে গ'ল কাইলৈ সোমবাৰ ভিডিঅ'টো মানে কৰিছোঁ কৰিবলৈ এওঁ হাঁহিছে মোক কৈছে এইবোৰ ভিডিঅ' কৰাই নি বুলি কৈছে মই এনেই মানে কি আৰু এই যেতিয়া ডাঙৰ হ'ব তায়ে চাব কোনেও নেচালেও তাই চাব তাইক তেতিয়া কম চাহ মা আৰু দেউতাই তহঁতৰ কাৰণে কি কৰিছিলে আৰু এতিয়া 11:30 আপোনালোকক দেখুৱাওঁ আপোনালোকে ভাবিব বুলিব এনেই কৈছোঁ বুলিয়ে ভাবিব নহয় দেখুৱাওঁ ৰ'ব কেইটা বাজিলে এয়া চব 12:30 চৰি 11:30 হৈছে কালি ছোৱালীজনী প্ৰায় 12:30 মানত শুইছে আৰু এয়া পিছৰ দিনা হয় সোমবাৰে ৰাতিপুৱা ইয়াৰ টিফিন দিছে স্কুলৰ কাৰণে তাৰপিছতে আকৌ ৰাতিপুৱা তাৰ যিখিনি কৰিব লগা থাকে খৰধৰকৈ কৰা হয় মানে এই সময়ত মানে বেলেগ কথা ভাবিবলৈ একো নাথাকে আৰু ইয়াৰ স্কুলে পঠিওৱাৰ পিছতহে মানে আপোনাৰ কিবা উশাহ লেখীয়া হয় আৰু এয়া আৰু দিনটোৰ আৰম্ভণি আৰু আজি একদম পুৱাই মন খোজ কৰি দিলে কালি ৰাতি ইমান টোপনি ক্ষতি হৈছিলে সেইকাৰণে ৰাতিপুৱা ওলাই গৈ মানে জীওক থ'বলৈ যাওঁতে একদম স্পেচিয়েল আনি দিছে আৰু জেলপি খাই ভাল পাওঁ জেলপি আনি দিছে আৰু একদম মানে কি কৈছে শুনিছে পইচা দিয়ে ন'বোলে ধুনীয়া মিঠাই খায় পোকা জেলপি খাবলৈ কি খাম বাৰু তেন্তে কি কালাকান খাই